আজি এইখিনি লম্বা লম্বা চুলি মোৰ লাষ্ট একদম টিকলা কৰি আহিম আৰু Hey guys, welcome to my YouTube channel. আজি এটা অন্যতম ভিডিঅ' লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি কি জানে, আজি ভাবিছোঁ মানে চুলিখিনি কাটি আহোঁগৈ। চুলিখিনি নাবাহেও একো নহয়ও, ফাটিছে, ইমানেই অৱস্থা মোৰ বেয়া হৈছে। ত' দৌৰি দৌৰি গুচি গ'লোঁ পাৰ্লাৰ। তো ইয়াতে মই ৰখি আছোঁ কেতিয়া মোৰ নম্বৰ আহিব, কেতিয়া মোক মাতিব। চ' ফাইনেলি মোক মাতিলে আৰু মই আহি মেলি এইটো যোনটো প'জ মানে চুলি কাটিলে এইটো প'জ থাকেই আৰু নৰ্মেলি চবৰে। তো ময়ো এটা প'জ মাৰি দিলোঁ, এনেকৈ দুটামান বুমৰেং বনালোঁ আৰু এনেকৈ ভিডিঅ' দুটামান বনাই মেলি এনেকৈ ৰখি আছোঁ আৰু ৱেইট কৰি আছোঁ আৰু চাই আছোঁ আৰু চুলিখিনি কেনেকুৱা লাগিছে। এতিয়াতো অদ্ভুতেই লাগিছে, পাছত অলপমান ভালেই লাগিব চাগে আৰু আপোনালোকে চাব ভিডিঅ'টো। চ' মই এনেকেই বনাই আছোঁ আৰু ভিডিঅ'টো দাদাজনে কিবা কিবি লগাই দিছে, সেইখিনি শুকোৱালৈকে আৰু ৰখি আছোঁ। এতিয়া চাওক মই কাটি মেলি পূৰা হৈ গ'ল। চুলিখিনি কেনেকুৱা লাগিছে মোক জনাবচোন দেই। শ্বৰ্ট কৰিলোঁ আৰু অলপমান কি ডিজাইন দি দিলে চুলিটোত আৰু তো মোৰতো ভালেই লাগিলে, বেয়া লগা নাই পিছে আৰু অভাৰঅল ঠিকেই আছে। মই যিমান শ্বৰ্ট কৰিম বুলি ভাবিছিলোঁ ইমানো শ্বৰ্টো নহ'ল, ইমান মানে হেৰিও নহ'ল, যিখিনি প্ৰব্লেম আছিলে চব ঠিক হৈ গ'ল। তো ভালেই লাগিছে। তো নেক্সট আজি এতিয়া কি কৰিম ভাবিছোঁ, আজি মানে বহুত এতিয়া মই ধুনীয়াকৈ চুলিখিনি হয় ন, প্ৰথম চুলিখিনি কটাৰ পাছত যে একদম মানে চুই থাকোঁ লাগে ন। তো মোৰ তেনেকুৱা এটা বেমাৰ লাগিছে, চুলিখিনিকে চাই আছোঁ, ফোনে আছোঁ, চুই আছোঁ, চাই আছোঁ। তাৰপিছত আহি গ'লোঁ পাকঘৰ। আজি মানে দুটামান মানে ধুনীয়া টেষ্টি মানে ৰেচিপি বনাম বুলি ভাবিছোঁ। কেনেকৈ বনাওঁ কি বনাওঁ আপোনালোকক দেখাম। তো মই চুলি তুলি চাই মেলি আহি পিনে একদম হাত চাত ধুই মেলি আহি গ'লোঁ পিঁয়াজ কাটিবলৈ। মানে আজি মই দুটা চিকেনৰ আইটেম বনাম, এটা নৰ্মেল চিকেন যিটো বনাই চবেই, আৰু নেক্সট বনাম মই আজি তিলৰ চিকেন। তো তাৰ কাৰণে মই পূৰা ৰেডি হৈ গ'ল। দুটা আইটেম বনাইছোঁ, এটা আছে চুলি কটা পাৰ্টি, জাষ্ট জকিং। তো আজি মই দুটা আইটেম বনাইছোঁ। ইয়াতে নৰ্মেল যিটো ব্ৰইলাৰ মাংস নৰ্মেল যেনেকৈ বনাই চবেই তেনেকৈ, আৰু নেক্সট এটা বনাম, বনোৱা নাই এতিয়ালৈকে, মই দেখাম। নেক্সট এটা বনাম তিল এতিয়া বনাইছোঁ এইটো নৰ্মেল চিকেন, যিটো যেনেকৈ চবেই বনাই আৰু তেনেকৈ চিকেন, কিন্তু মই পূৰা জ্বলা দিছোঁ কাৰণ আজি মোৰ পূৰা জ্বলা খাব মন গৈছে। আৰু বাকী থাকিলে এয়া তিল ৰেডি কৰি থৈছোঁ, পিচি মেলি গৰম আৰু এতিয়া তিল আছে ঠাণ্ডা হৈ গ'ল। এয়া মই চাই আছোঁ, গোন্ধও লৈছোঁ, কি যে মজা গোন্ধাইছে নহয় নক'ব আৰু। এতিয়াও খাওঁ লাগি গৈছে মানে মুখত যে। তো এটা ছাইডত মই এইটো যোনটো নৰ্মেল চিকেন বনাইছোঁ আৰু ইফালে মই তিলৰ চিকেনটো বনাইছোঁ। কিন্তু মই এটা কাম ভুল কৰিলোঁ, মই তিলৰ চিকেনটো মানে লোহাৰ কেৰাহীখনত বনাব লাগিছিল, তেতিয়া মানে সোৱাদটো আৰু অলপ বেছি ধুনীয়া হ'লহেঁতেন। কিন্তু একো নাই আৰু হ'ব। তো ইভাগেও বেয়া হোৱা নাই, ভালেই হৈছে। তো সেয়াই আৰু। এতিয়া আহি যাম কেনেকুৱা হৈছে। মই ইমান বেয়া নবনাওঁ, পিছে মই ভালেই বনাওঁ খানা পিনা। তো এবাৰ খাই দেখাইছোঁ, গোটেই ধুনীয়া হৈছে দেই খাবৰ কাৰণে। নিজৰ তাৰিফ নিজে কৰিছোঁ আৰু কমেণ্ট বক্সত আপোনালোকে অলপ তাৰিফ কৰি দিব। তো মই ফটাফট ভাতখিনি খাই লওঁ।